পাৰে কেনেকৈ সৰিয়হ কাটি আছে। তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। আৰু এতিয়া মই পথাৰত আহি আছোঁ আৰু আগত সৰিয়হ কাটিছে গাড়ীৰ সৈতে। মই আপোনালোকক জুম কৰি দেখাই আছোঁ। তো দেখিব পাৰিছে গাড়ীৰ সৈতে সৰিয়হ কাটি আছে। আৰু আমাৰ ইয়াতে দুটা ছিষ্টেমৰ গাড়ী আছে ধান আৰু সৰিয়হ কটা। এটা হৈছে যি নেকি চকা লগা, আৰু এতিয়া যিটো নেকি কাটি আছে গাড়ী, এইটো হৈছে চেন লগা ছিষ্টেমৰ। চাওক, মই আপোনালোকক জুম কৰি দেখাই আছোঁ। এইটো হৈছে চেন লগা ছিষ্টেমৰ, যি নেকি চেন লগা JCB তেনেকুৱা ছিষ্টেমৰ আৰু চেন লগা ইয়াৰ। আৰু কেনেকৈ ঘূৰি ঘূৰি সৰিয়হ কাটিছে মই আপোনালোকক দেখাই আছোঁ। আৰু কেনেকৈ ইয়াৰ কাটি হোৱাৰ পাছত গুটিবোৰ টেংকিৰ পৰা উলিয়াই মই সেইটোকো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো চাব পাৰে কেনেকৈ সৰিয়হ কাটি আছে, আৰু পাছফালে গোটেই যিবোৰ নেকি জাবৰ এইবোৰ ওলাই আছে এতিয়া ছাইডৰ পৰা। মই আপোনালোকক অলপ আগত কৈ আছিলোঁ যে আমাৰ ইয়াতে দুখন গাড়ী আছে আৰু এইখন আহি আছে এতিয়া বৰ্তমান। চাওক, এখন হৈছে চকা লগাখন আৰু এখন হৈছে চেন লগাখন। এই দুখন গাড়ীৰ সৈতে আমাৰ ইয়াতে ধান আৰু সৰিয়হ কটা চলি আছে। চাওক, তো দেখা পাইছে সৰিয়হ কাটি কাটি বৰ্তমান শেষ পৰ্যায় পাইছেহি আৰু অলপ কাটিব আছে। সেইখিনি কটা হ'লে যি নেকি গুটি টেংকিত জমা হৈছিলে সেই গুটিবোৰ উলিয়াব, সৰিয়হ গুটিবোৰ। লাহে লাহেকৈ কাটি গোটেই সৰিয়হখিনি শেষ পৰ্যায় পালেহি এতিয়া, আৰু এইখিনি অলপ কাটিবলৈ আছে। এইখিনি কটা হোৱাৰ লগতে সৰিয়হটো আনলোড কৰিব ভিতৰ টেংকিৰ পৰা। তো আনলোড কৰোঁতে মই আপোনালোকক দেখাইছোঁ কেনেকৈ আনলোড কৰে। কেনেকৈ ঘূৰাই ঘূৰাই কাটি আছে গাড়ীটো। কেনেকৈ কাটি শেষ কৰি দিলে এতিয়া। এতিয়া আগত মুচৰি পাৰি আছে সৰিয়হটো আনলোড কৰিবৰ কাৰণে। মোৰ কেনেকৈ আনলোড কৰিম মই আপোনালোকক দেখাই আছোঁ। চাওক কেনেকৈ সৰিয়হটো আনলোড কৰি আছে টেংকিৰ পৰা। এইখিনি মাটিত সৰিয়হ এইখিনি ওলাইছে। চাওক, দেখিলে সৰিয়হখিনি কেনেকৈ কাটিলে আৰু সৰিয়হখিনি কেনেকৈ আনলোড কৰিলে।